হাই বন্ধু বান্ধৱী সকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে চাগে আজি, কাৰণ আজি হৈছে শিৱৰাত্ৰি আৰু বহুতেও চাগে গৈছে শিৱ মন্দিৰত। আমিও ভাবিছোঁ পাতিম। একচুৱেলি আমি প্ৰত্যেক বছৰে পাতোৱে, সেইকাৰণে এইবাৰো পাতিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকৈ আমি কি কৰোঁ হায়দৰাবাদত থাকি পেলাই শিৱৰাত্ৰি। আজি একচুৱেলি আমাৰ ৰুমত নাপাতোঁ, মানে আমাৰ বিল্ডিঙত মোৰ হাজবেণ্ডৰ লগৰ দুজনমান থাকে। একচুৱেলি আমাৰে লগৰ বাৰু দুজনমান থাকে। তেওঁলোকেও মানে শিৱৰাত্ৰি পাতে, তেওঁলোকেও ডাঙৰকৈ পাতে আৰু আমিও ডাঙৰকৈ পাতোঁ। সেইকাৰণে মানে ভাবিলোঁ কি একেটা বিল্ডিঙতে কিনো আৰু বেলেগ বেলেগকৈ পাতিম, গতিকে ভাবিছোঁ দুই ঘৰে মিলি একেলগে পাতিম। আৰু এতিয়া আমাৰ ৰুমত নাপাতোঁ, কাৰণ আমাৰ ৰুমত মানে কি বুলি ক'ম, এতিয়া যিহেতু আমি ভাড়া ৰুমত থাকোঁ জানেই, গতিকে বস্তু বাহিনীও বহুত হৈ গৈছে। মানুহ আহিলে বহিবলৈ জেগা নোহোৱা নিচিনা হৈ গৈছে। দুটা ৰুম আছে, তথাপিতো জেগা নোহোৱা নিচিনা হৈ গৈছেগৈ। সেইকাৰণে তেওঁলোকৰ ৰুমতে যাম। বেচেলাৰ হয় তেওঁলোক, ফেমিলি নহয়। 4জন ল'ৰা থাকে, গতিকে তেওঁলোকৰ লগতে আমি পাতিম। গতিকে মই ইফালে ওলাই কৰি ৰেডি হৈ লৈছোঁ। ইফালে আজি আমাৰ পূজা কৰিব ভকতে। বিয়াত পিন্ধিছিলা ন, বিয়াত কিনিছিলা ন, এইটো দৰা দৰা ফিলিংছ আহিছে নেকি? এইটো বিয়াত কিনিছিলে পিন্ধিবৰ কাৰণে। গতিকে গৈ আছোঁ আৰু এতিয়া তেখেতে প্ৰসাদ চসাদ ধোৱা মেলা কৰিব। ইফালে আমিও আমাৰ গোসাঁই ঘৰত হাজবেণ্ডে চাকি জ্বলাই দিছে। ৰাতিপুৱা আমি অফিচলৈ যোৱাৰ আগত জ্বলাই গৈছিলোঁ, এতিয়াও তেওঁ জ্বলাই দিছে। গতিকে এতিয়া গৈ আছোঁ, তাত কি কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা কোৱাই নাই, আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনালোঁ দেই। গতিকে চাই থাকিব এতিয়া ভিডিঅ'টো। এতিয়া আমি আহি পাই গ'লোহি ওপৰৰ ৰুমত। তাৰপিছত ইফালে যা যোগাৰ চলি আছে, বেক কেমেৰা কৰি দেখুৱাম ধুনীয়াকৈ। প্ৰসাদ আমাৰ ৰেডি কৰি হৈ গ'ল, কল মানে ফল মূলখিনি কটা মেলাও হৈ গ'ল। ইফালে পায়সো ৰেডি, ঘোটাও ৰেডি। পূজা আৰম্ভ হ'ব আৰু এতিয়া আমি এক্সট্ৰাকৈ পূজাৰী মাতা নাই বাৰু, নিজে নিজে কৰিব লাগিব। এওঁলোক মোৰ লগৰ হয়, তেওঁলোককে দিছোঁ কৰিবলৈ। ৰেডি কৰি আছে আৰু এয়া ভগৱানলৈ শৰাইৰ পাত সজাই আছে।
তোমাক এক্সট্ৰাকে হেল্প কৰিম না আমি কৈ দিছো ধন্যবাদ তোমাৰ বস্তুটো চাবাচোন লগ হ'ব ইয়াত গোটেইখিনি দিন নেকি ঘৰত থকা হৈছিল এতিয়া মন্দিৰ মন্দিৰ ঘূৰি দেখোন ইয়াতে চলি আছে মোৰ হৈ কৰি দিবা ধুনীয়াকৈ ইফালে আমাৰ পুনমক লগাইছোঁ প্ৰসাদ সানিবলৈ সকলোখিনি এবাৰ তাইকে দিছোঁ মানে দায়িত্ব ধুনীয়াকৈ দেই যাতে সন্তুষ্ট হয় বাবা সজাই আছোঁ পাতটো বা আঁতৰি আঁতৰি ফুৰিছে আমাৰ মুখী বৌবাই কান্দি থাকিব নহয় তোমালোকৰ লগত পাতিছা বুলি মানে এইটো কাৰণে আমাৰ মন নাপালো একেলগে ফটাই ভাল দিয়া মানে কি হ'ল মানে কৈছিলোঁ ন আপোনালোকক লগৰজনৰ ৰুমত পতা হৈছে বুলি সেইটো কাৰণে মানে আমাৰ মানে গোসাঁই থাপনাটো আহি পেলাই আমি পাত এখন দি দিছোঁ কাৰণ আমাৰ ইয়াতো শিৱৰ ফটো আছে আমিও মানে ডেইলি বন্তি চন্তি জ্বলাওঁ সেইকাৰণে আমিও দি দিলোঁ এতিয়া প্ৰসাদ খাব লৈছোঁ খাই লওঁ ইফালে সূতা পকাই আছে সূতা হয় সূতা প্ৰায় শেষ হৈছে আমি অকণমান লৈ লৈছোঁ ভগৱানৰ প্ৰসাদ খাব লাগে ইফালে খিচিৰি বিলাই আছে এইটোৱে আৰু শেষ আইটেম দুটা খাইছোঁ আমাৰ চুইটিও খাই আছে অকণমানে লৈছোঁ ভয় ভয় খাইছোঁ এনেকৈ গোটেই
এইটো একে মোবাইল লগত বেলেগ কৰে এই বস্তু নিৰঞ্জন দা মাংস হাৰ্ডি পাইছে নেকি ইয়াতে সকলো ৰাইজে খাই আছে একদম বন্ধু বান্ধৱীসকল আমি আহি ৰুম পাই গ'লোঁ জাষ্ট কাম বন কৰি বেছি দেৰিও হোৱা নাই ঠিক টাইমে হৈছে 11:10 হৈছে সোনকালেই হ'ল আৰু গতিকে এয়াই আজিৰ শিৱৰাত্ৰি বুলি কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ নিজেও লাগি আছোঁ ন সেইকাৰণে মানে ইমানো বেছি ভালকৈ দেখুৱাব পৰা নাই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰতো শিৱৰাত্ৰিটো বহুত বেছি মানে ভালকৈ গৈছে কাৰণ সকলোৱে মন্দিৰত সেৱা চেৱা কৰি শিৱ মন্দিৰত গতিকে আমি বাহিৰত থাকি এনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ গতিকে তেন্তে বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ অতি সোনকালে আপোনালোকৰ মাজলৈ আহিম বাই বাই